Hey guys, welcome back to our new episode. So guys, আশা কৰিছোঁ আপোনালোকে চাগে ভালে আছে আৰু আপোনালোকৰ মৰম ভালপাত মই নিশ্চয় ভালে আছোঁ। So guys, বহুত দিন হৈ গ'ল আপোনালোকৰ মাজত মই একো ব্লগ ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ কাৰণ আপোনালোকে চাগে ভালকৈ গমেই পাইছিলে মোৰ এক্সাম চলি আছিল আৰু ঈদৰ বন্ধত ক'ত যাম কি কৰিম একো ভাবিব পৰা নাছিলোঁ। So guys, এতিয়া ঈদৰ বন্ধত কেইদিনমান ঘৰত আছোঁ। আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভাল ভাল ব্লগ লৈ আহিম, মিনি ট্ৰিপ কৰিম বুলি ভাবিছোঁ। তো গাইজ এতিয়া আমি ঘৰতে আছোঁ, তো আজি আমি ঘৰৰ পৰা ওলাম নিউ ট্ৰিপ কৰিবলৈ। চ' আশা কৰিছোঁ আজিৰ ভিডিঅ'খন বহুত ভাল হ'ব। তো ব্লগ ভিডিঅ'খন ষ্টাৰ্ট কৰিম। আমি বাছত উঠাৰ আগত কিবা কিবি শ্বপিং কৰি ল'লোঁ বাছত খোৱাৰ বাবে। চাওক চ' চিপছ আৰু পানী লৈ ল'লোঁ এখন শ্বপিং মলৰ পৰা। এতিয়া ৰখি আছোঁ নাইট চুপাৰৰ কাৰণে আৰু অলপ পিছতে হাউলিত আহি পাব আমাৰ নাইট চুপাৰ আৰু আমি এতিয়া যাম। চ' গাইজ এতিয়া আমি আছোঁ হাউলি মেইন টাউনত আৰু সিফালে চাই আছে ষ্টাইল বাজাৰ শ্বপিং মল আৰু এইটো হ'ল হাউলি মেইন চুক আৰু ইয়াতে মোৰ লগৰ ফ্ৰেণ্ড আছে আৰু এতিয়া বাছখন আহিলে তিনিচুকীয়াৰ বাছ নাইট চুপাৰ আৰু অলপ সময় ৰখিব লাগিব, তাৰপিছত মানে আমি যিখন বাছত যাম সেইখন বাছ আহি আছে। তো চাই থাকক। তুমি তোমাক কেনেকৈ লাগছে? চামাৰৰ নিচিনা লাগছে তোমাৰ? হাতত কি জল লৈ লৈছা? হাতত লৈ লৈছোঁ মানে পেচাব কৰিব লাগিব না, পেচাব কৰিব লাগিব ৰাস্তাত না। আৰু ইফালে চিজ আৰু বাছত কিবা হেৰি প্ৰব্লেম হ'লে তাৰ কাৰণে ঔষধো লোৱা হৈছে, টেবলেট দে আৰু চাই থাকক। ইফালে বাছখন আহি গৈছে, চাওক আমাৰ লগৰ তাই উঠি আছে আৰু ইফালে তো বলক গাইজ বাছৰ ভিতৰলৈ। हाँ हम इधर है भाई। এতিয়া আমি আহি নলবাৰী পালোঁ আৰু নলবাৰীৰ ভিউখন অলপ চাই লওক। ইফালে বাইহাটা চাৰিআলি পুলিচ পইণ্ট ইফালে। তেজপুৰ আৰু এতিয়া টাইম হৈ আছে ৰাতি 12:30। তো ইফালে আপোনালোকে চাই আছে নাইট চুপাৰবোৰ আৰু এই আমি সেইখনত আহিছোঁ, ইফালে আছে। তো চাই থাকক। এতিয়ালৈকে ব্ৰিজ আহি পোৱা নাই আমি আৰু অকণমান আঁতৰত গ'লে ব্ৰিজখন পাম। চ' গাইজ চাই থাকক। ইফালে পিছফালে চাওক বাছত একেবাৰে সন্মুখত বহি গৈছোঁ পিছৰ পৰা আহি আপোনালোকক কোলে বমৰা সেইটো দেখুৱাৰ কাৰণে। 3 মিনিট ৰিমেইং কোলে বমৰা সেইটো। ফাইনেলি গাইজ কোলে বমৰা সেইটো দেখিবলৈ পালোঁ।
সন্মুখত এইটোৱে হ'ল কলীয়া ভোমোৰা সেতু 2 ৱে হয় ইফালে 2 ৱে wow this is কলীয়া ভোমোৰা সেতু guys গাইস এখন আছিল কলীয়া ভোমোৰা সেতু আপোনালোকে চালে তো ৰাতি 2টা বাজিল ৰাতি 2টা বজাত আমি কলীয়া ভোমোৰা সেতু পাৰ হ'লোঁ এতিয়া গৈ আছোঁ ৰোডে আৰু চাই থাকক ফাইনেলি ৰাতি 4 বজাত মানে 4টা বাজিল আৰু এতিয়া আমি আহি মানে যোৰহাট পালোঁ তো চাওক ইফালে পুৰা অন্ধকাৰ ৰাতিৰ ভাগত চাওক ইফালে পিছপানে আদালত যোৰহাট আদালত হয় এইটো ইয়াত বেনাৰ আৰু ইয়াতে নাইট চুপাৰবোৰ ৰখি থাকে ইফালে চাওক লগৰ দুটা গাইজ ফাইনেলি আমি আহি পিনে যোৰহাট পালোঁ আৰু যোৰহাট পাই পিনে আমি বাছৰ পৰা নামি এইখন হোটেলত ৰুম ল'লোঁ সিফালে ৰুম লৈছোঁ 12 নম্বৰ আৰু ৰাতিৰ ভাগত আপোনালোকক অলপ মানে বাহিৰৰ ভিউখন দেখাবলৈ চেষ্টা কৰিম তো এইটোৱে হ'ল যোৰহাট টাউন সিফালে গৈ মানে বহুত ভাগত দেখাবলৈ ভালকৈ চেষ্টা কৰিম আৰু ইফালে আমাৰ ৰুম আছে তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত মাৰিছোঁ ভিডিঅ'খন ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব চাওক অলপ ভিডিঅ'খন